নমস্কাৰ বন্ধুসকল, মই হলো এতিয়া আপুনি চাইছে বিয়ন। আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম এটা আৰ্বান গাবৰৰ যোনটো গ্ৰোথ হেয়াৰ গ্ৰোথ চেৰম হয় তাৰ বিষয়ে আমি গোটেই ভিডিঅ'খিনি ৰিভিউখিনি আমি দাঙি ধৰিম। তো এইটো প্ৰডাক্ট কেনেকৈ ইউজ কৰিব লাগে, এইটো ভাল হয় নে নহয়, এইটো কেনেকৈ কাম কৰে, এই গোটেইখিনি বস্তু আমি এই ভিডিঅ'ত আলোচনা কৰিম। তো বলক ভিডিঅ'খনে যাওঁ। তো প্ৰথমতে মোৰ চুলি সৰাৰ সন্মুখীন হৈ আছে, বহুত প্ৰব্লেম হৈ আছিলে। তো চুলি গৈ আছিলে তো মই কি কৰিম, তাৰ কাৰণে মই চিন্তা কৰিছোঁ বহুত কি কৰিম কি নকৰিম, মানে বহুত কিবা কিবি ট্ৰাই কৰিছোঁ কিন্তু কাম হোৱা নাই। মই প্ৰাইমাৰী হস্পিটেলতো গৈছিলোঁ, আমাৰ ঘৰৰ ওচৰত যোনটো হস্পিটেল আছে কি গৈ মই ডক্টৰক দেখালোঁ। ডক্টৰে কয় এইবিলাক একো নহয়, নৰ্মেল। পিছত টেবলেট চেবলেট খাইছোঁ কিন্তু তেতিয়াও মোৰ কাম হোৱা নাই। মই গৈ আছে ৰাতিপুৱা উঠাৰ পিছত টোপনিৰ পৰা চুলিত হাত দিলেই যায়, তাৰপিছত গা ধুবলৈ গ'লে চেম্পু লগালে মানে গৈয়ে থাকে। তো মই এদিন এনেই ভিডিঅ'ত জাষ্ট ব্ৰাউজিং কৰি আছিলোঁ, চাই আছিলোঁ পটককৈ আৰ্বান গাবৰৰ এটা এড পালোঁ। তো এডটো চাই মোৰ কিবা এটা ভাল লাগিছে। তো মই এমেজনত গৈ গোটেইখিনি বস্তু চালোঁ। বস্তুটো চাই তাত ৰেটিং চব গোটেইখিনি চাই মই কি কৰিলোঁ, অৰ্ডাৰ কৰিলোঁ। মই অৰ্ডাৰ কৰাৰ পিছত মই এসপ্তাহমান ইউজ কৰিব বিশেষ নহ'ল। মই এসপ্তাহ ইউজ কৰাৰ পিছত মই এনেকুৱা ৰিজাল্ট পাইছোঁ নহয়, মানে ক'ব নোৱাৰি। মোৰ যে মানে 100%ৰ পৰা 70% একদম ভাল হৈ গ'ল। মানে এনেকৈ মানে যিমান গৈ আছিলে তাৰ পৰা একদম কমি গৈছে। মই এসপ্তাহতে ইমান ভাল ফল পাইছোঁ। তেতিয়া মই ভাবিছিলোঁ কিয় নহয়, মোৰ যোনবিলাক ছাবস্ক্ৰাইবাৰ আছে সিহঁতৰ লগতো মই এই কথাটো মোৰ বিষয়ে যোনটো মোৰ প্ৰব্লেম হৈছিলে সেই সমস্যাৰ বিষয়ে আলোচনা কৰিম, লগতে এইটো কেনেকৈ ফলাফল হ'ল তাৰ বিষয়ে আলোচনা কৰিলোঁ, হয় নহয়। তো এইটো ভিডিঅ'ত দেখক এইটো এনেকুৱা ধৰণৰ, আৰু এইটো প্ৰডাক্ট এনেকুৱা নহয়। তো ভিডিঅ'ত দেখুওৱা হৈছে এনেধৰণৰ এইটো প্ৰডাক্ট হয়। নামটো হ'ল আৰ্বান গাবৰু হেয়াৰ গ্ৰোথ চিৰাম কেষ্টৰ অইল উইথ ভিটামিন B5 হেয়াৰ ফল কণ্ট্ৰল হয়। তো বহুত ভাল হয় এইটো। এইটো ইয়াত আপুনি এইটো নহয় আৰ্বান গাবৰুৰ এটা ভাল কোম্পানী হয়, প্লাছ ইয়াৰ এইটো নহয় যে মই কোনো কিবাই দিছে বুলি মই এইটো কৈ আছোঁ, এইটো নহয়। মই নিজে ফলাফল পাইছোঁ কাৰণে মই কৈ আছোঁ, ঠিক আছে। তো ইয়াত কিছুমান কোনটো ইনগ্ৰিডিয়েণ্ট কি দিয়া আছে, ইয়াত মেনুফেকচাৰিং ক'ত হৈছে, মাৰ্কেটিং কোনে কৰি আছে, এই গোটেইখিনি ডিটেইলছ এইটো প্ৰডাক্ট আপুনি পাই যাব। আৰু ইয়াত কোনো পেৰাবিন নাই, কোনো চব ফ্ৰী আছে, বহুত ভাল হয়। তো এইটো ইউজ কৰিবলৈও বহুত ইজি হয়। এইটো জাষ্ট আপুনি এইটো খুলিব, প্ৰডাক্টটো খুলি আপুনি স্প্ৰে নিচিনা হয়। তো এইটো খুলিলে আৰু ধুনীয়াকৈ স্প্ৰে যেনেকৈ হেয়াৰ স্প্ৰে কৰা হয়, ধুনীয়াকৈ স্প্ৰে কৰি আপুনি এইটো আৰামছে লগাই ল'ব পাৰে। আৰু ইয়াৰ চুলিৰ যোনটো চিল্কি হয় সেইটো গ্ৰ'নেছ আহি যায়। আৰু প্লাছ লগতে আপুনি যদি কুকুৰা মুকুৰা হৈ গৈছে নে চুলিবিলাক, মানে দেখাতে ওলোঙা ওলোঙা দেখা পাল, তো এইটো ইউজ কৰাৰ পিছত সেইটো লাহে লাহে ভাল হৈ যায়। আৰু হেয়াৰ গ্ৰ'থটো হ'ব এইটো ক'বলৈ নাই। তো গোটেইখিনি বস্তু মই যিমানখিনি পাইছোঁ বহুতেই ভাল পাইছোঁ। আৰু ইয়াত যোনটো কেষ্টৰ অইল দিছে, চিৰমটো এনে নৰ্মেল চিৰম পাই যাব মাৰ্কেটত বহুত, কিন্তু ইয়াত মানে কিছুমান এক্সট্ৰা ইনগ্ৰেডিয়েণ্ট দি দিছে, যেনেকৈ কেষ্টৰ অইল ভিটামিন B5 যোনটোৱে আমাৰ হেয়াৰৰ গ্ৰ'থৰ কাৰণে ভাল কৰে। প্লাছ আমাৰ যোনবিলাক চুলি সৰাৰ সমস্যা হয়, আমাৰ যে স্কেল্পটো অলপ ডেমেজ হৈ যায়, সিহঁতৰ সমস্যাসমূহ এইবিলাকো ভাল কৰি দিয়ে, ঠিক আছে। তো সেই হিচাপত যাৰ বেছি প্ৰব্লেমত ভুগি আছে, তো আপুনি এইটো ইউজ কৰিব পাৰে, আপুনি ভাল ফলাফল পাই যাব। এইটো এটা ভাল প্ৰডাক্ট, মই ইউজ কৰা হিচাপে বহুত ভাল পাইছোঁ। আৰু এটা আনিছোঁ ক্ৰীম, তো সেইটো মই ইউজ কৰি লওঁ আগতে, ইউজ কৰাৰ পিছতহে এইটো ৰিভিউ মই বনাম। তো এইটো যিমানখিনি পাইছোঁ বহুতেই ভাল পাইছোঁ, বহুতেই ভাল লাগিছিলে। তো ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো নেক্সট ভিডিঅ'ত বেলেগ এটা লৈ আহি আছোঁ। তো নমস্কাৰ, ধন্যবাদ।